মনটো বান্ধিব পৰা নাই, সেইকাৰণে ভাবিলোঁ কথাখিনি কৈ থওঁ, নিজৰ মনত অহা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমি আহি উপস্থিত হৈছোঁ বিদ্যা সিং লেখথেৰ ঘৰত, আমাৰ যিজন অসম ফৰেষ্ট গাৰ্ডৰ জোৱান যোৱা মঙলবাৰে 22 তাৰিখে মেঘালয়ৰ মানুহে মাৰিছে, সেই ল'ৰাজনৰ ঘৰত আমি উপস্থিত হৈছোঁ। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল এইমাত্ৰ, এইখিনিতে অলপমান তললৈ গৈ, ইয়াৰ পৰা অকণমান আগবাঢ়ি যাব লাগে, প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে সেইখিনিলৈ। আমাৰ অন্ত্যেষ্টিক্ৰিয়া শেষ হ'ল, মানুহবোৰ আহিলে, ইয়াতে আমি আছোঁ। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি, আমাৰ জগদীশ ভূঞা ডাঙৰীয়া অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, আৰু আমাৰ বাকী বহুত কেইগৰাকী আছে, নগাঁও জিলাৰ মানুহ, আমাৰ হোজাই জিলাৰ মানুহ। গতিকে এই আহি তেওঁৰ চোতালত মই মোৰ ভাতৃ স্বাক্ষৰ বৰগোহাঁয়ে কেমেৰাটো ধৰিছে, অলপমান দেখুৱাই দিবলৈ কৈছোঁ। বৰ দুখ লগা এটা পৰিৱেশ, ল'ৰাজন ঢুকাই গ'ল। তেওঁৰ ল'ৰাটো সৰু ল'ৰাটো, তাৰ কুকুৰে কামুৰিছিলে মূৰত। আগদিনাখন ডিফু হস্পিটেলৰ পৰা ল'ৰাটোক, কুকুৰে কামোৰা ল'ৰাটোক চিকিৎসা কৰি আনি ঘৰত থৈ ওলাই গৈছিলে। ইয়াতে আমি এজন ফৰেষ্টৰ ৰেঞ্জাৰক লগ পালোঁ। ৰেঞ্জাৰজন ইয়াৰে, তেখেতে আমাক বহুত কথা ক'লে, তেওঁ কেমেৰাত ক'ব নোৱাৰে কিছুমান কথা। তেওঁ ক'লে যে মেঘালয়ৰ মানুহ প্ৰায় 4-5 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছে, মানে তেওঁলোকে ইয়াত আহি ৰাস্তা বনায়, ইয়াত আহি কনষ্ট্ৰাকশ্যন কৰে, ঘৰ বনায়, আৰু তাত কনষ্ট্ৰাক্টেড বাই মেঘালয় বুলি লিখি দিয়ে, গভৰ্ণমেণ্ট অফ মেঘালয় বুলি লিখি দিয়ে। আৰু তাৰপিছত তেওঁলোকে কয় যে এইটোতো আমাৰ এই কনষ্ট্ৰাকশ্যন কৰা এৰিয়া, গতিকে মাটিখিনি আমাৰ চৰকাৰে যিবোৰ কথা কৈ থাকে, প্ৰেক্টিকেলি ইয়াত আহিলে সেই কথাবোৰ এটা বিপৰীত কথা লাগে। আমি ইয়াত আহিলোঁ বৈঠালাংচুৰ পৰা কিমান 20-22 কিলোমিটাৰটো হ'ব, আৰু অত্যন্ত বেয়া ৰাস্তা, পাহাৰৰ মাজে মাজে প্ৰথম কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পলৈকে ভাল, পিছৰখিনি অত্যন্ত বেয়া। ভাল মানে এটা পৰ্যায়ৰ ভাল, বহুত ভালো নহয়, তথাপি আৰু কোনোমতে মটৰেবল, বাকীখিনি ইভেন মটৰেবলো নহয়। ইয়াত আজি এই ঘটনাটো ঘটাৰ পিছত PWDৰ নে কি কোনোবাই নাজানো, মুঠতে জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাস্তাত বহুত কেইখন JCB দেখিলোঁ, JCBৰে খান্দি ৰাস্তাটো উলিয়াই দিছে মানুহ অহা যোৱা কৰিব পৰাকৈ। সেইকাৰণে মানুহ আহিছে, আহি দেখিলোঁ DCও আহিছে, আৰু কোনোবা EM কেইগৰাকীমান আহিছে। পৰিয়ালটো তেওঁলোকৰ 10জনীয়া পৰিয়াল, 5জন তেওঁলোকৰ ল'ৰা ছোৱালী, আৰু বাকীটো মানে মাইকী মানুহ আছে। এইটো এটা কেনেকুৱা এটা পৰিৱেশ, মানে অত্যন্ত দুখ লগা, দুৰ্ভাগ্যজনক এটা পৰিৱেশ। ফৰেষ্টৰ মানুহে সিদিনাখন মানে অসমৰ গছ ৰক্ষা কৰিবলৈ গৈছিল, অসমৰ বন ৰক্ষা কৰিবলৈ গৈছিল, লগত পুলিচ আছিল, কিন্তু মেঘালয়ৰ মানুহে মাৰিলে, আৰু তেওঁৰ গুলি কৰিছে, বুকুত গুলি লগা বুলি কৈছে। পৰিয়ালৰ মানুহে কৈছে যে বুকুত গুলি লাগিছে, আৰু গুলিৰ পৰা চিন আছে, 3টা গুলি তেওঁৰ গাত লগা বুলি কৈছে ঘৰৰ মানুহে। কিন্তু পোষ্টমৰ্টেমৰ ৰিপৰ্টত বোলে গুলিৰ কথাটো নাই। এইটো বৰ ৰহস্যজনক কথা। ভাবিলোঁ কথাখিনি কোৱা ভাল, অলপমান পৰিৱেশটো দেখুৱালে ভাল লাগিব, মানে বহুত মানুহে জানিবলৈ বিচাৰিব ন গাঁওখন কেনেকুৱা, মানুহবোৰ কেনেকুৱা, ঘৰবোৰ কেনেকুৱা। আৰু এইটো পৰিয়ালত অকল এই ল'ৰাজনৰ বাহিৰে আৰু নাই মানে ইনকাম কৰা, আৰ্ণ কৰা দ্বিতীয় এজন ব্যক্তি। এটা বৰ শোকাকুল পৰিৱেশ, আৰু কোনো নাহে। আমাৰতো দল সংগঠন, আজি কাৰ্বি ল'ৰাই, জনজাতীয় জনগোষ্ঠীয় ল'ৰা এজন, আৰু গাঁৱৰ ভিতৰত, পাহাৰৰ ভিতৰত তেওঁলোকৰ ঘৰ। আজি আমি ইয়াত আহিলোঁ, চৰকাৰী মানুহ আহিছে 2-4জন, জিলা উপায়ুক্ত আহিছে, আৰু EM 2জনমান আহিছে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁলোকে আশা কৰে মুখ্যমন্ত্ৰী আহক। কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, কাৰ্বি জনগোষ্ঠীৰ এগৰাকী, এতিয়া তেখেত নিৰ্বাচিত নেতা, তেওঁলোকে সময় নাপালে, তেওঁলোক সময় নাই আহিবলৈ। ইয়াৰ মানুহবোৰে পানী আনেগৈ 2 কিলোমিটাৰ তলৰ পৰা। এই আমাৰ মহিলাসকলে অকণমান কলহকেইটা দেখুৱাই দিছোঁ, এই কলহলৈ গৈ আছে, 4 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰৰ পৰা পানী আনে। কেনেকুৱা আচৰিত কথা, আহিবলৈ ৰাস্তা নাই। এই এনেকুৱা ৰাস্তা, এই ৰাস্তাবোৰ কাটি উলিয়াইছে। এইটো এনেকুৱা সৰু, আৰু এইটো পাহাৰ, এইটো মানে নামি যায়, এইটো টিলা, পাহাৰৰ মাজৰ ৰাস্তা। এই যে মাইকী মানুহখিনি গৈ আছে, মহিলাখিনি, তেওঁলোকে পানী আনিবলৈ গৈ আছে। 4 কিলোমিটাৰ দূৰৰ পৰা পানী আনে তেওঁলোকে, আৰু তাকো নিজৰাৰ পানী, না টিউবৱেলৰ ব্যৱস্থা আছে, না পানী যোগানৰ কিবা ছাপ্লাইৰ পানী আছে। এই ল'ৰাজনেই হ'ল বিদ্যা সিঙৰ ল'ৰা। নালাগে, বাইদেউ
আপোনালোকে কিমান দূৰৰ পৰা পানী আনে হা বহুত দূৰ নেকি এইজন ল'ৰা ন তাৰমানে এই দেখিছেনে মূৰত হেৰি কুকুৰে কামুৰিছে চিলাই হ'ব মুখখন দেখুৱাব নালাগে তেওঁৰে ল'ৰা আমাৰ বিদ্যা সিঙৰে ল'ৰা বৰ মৰম লগা ল'ৰা আমি তাতে কোলাত উঠাই ল'লো সি উঠি গৈছে ডাইৰেক্ট এইখিনিয়ে কথা বাকী আপোনালোকে কেনেকুৱা পায় কথাটো ক'ব কি ক'ম আৰু ক'বলৈ একো নাই চৰকাৰখন আছে চৰকাৰখন ৰাইজৰ কাৰণে নহয় সকলো দিল্লীত লাচিত দিৱস পাতিছে ভাল কথা লাচিতক প্ৰতিষ্ঠা কৰিব লাগিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ আগতে লাচিতক লৈ পেলাই একো অনুষ্ঠান বোলে কৰা হোৱা নাছিল মিছা কথা লাচিতক লৈ অসংখ্য অনুষ্ঠান দিল্লীতো হৈছে 1999 চনত তেতিয়া অসম গণ পৰিষদৰ চৰকাৰ আছিলে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ সেই চৰকাৰৰ দিনত NDA নেশ্যনেল ডিফেন্স একাডেমীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল নেশ্যনেল লেভেলত অনুষ্ঠান হৈছিল অনুষ্ঠান মানে বিজেপিৰ বাহিৰে আগত কোনেও কৰা নাই বুলি কয় তো সেইটো এটা বেলেগ আলোচনাৰ বিষয় ইয়াত এইবোৰ কথা নাপাতো ৰাজনীতিৰ কথাও নাপাতো কাকো দোষাৰোপ কৰাৰো ইচ্ছা নাই কিন্তু মানুহখিনিয়েতো তেওঁলোকৰ প্ৰাপ্য পাব লাগিব মানুহখিনিৰ ঘৰলৈ অহা বাটবোৰটো ভাল হ'ব লাগিব মানুহবোৰৰ অন্ততঃ খোৱা পানীখিনিতো তেওঁলোকে পাব লাগিব ন সেইটো নাই ব্যৱস্থা 4 কিলোমিটাৰ দূৰৰ পৰা মহিলাখিনিয়ে আৰু ইয়াৰ পৰা বজাৰ দোকান বুলিবলৈ হ'লে আমি কিমান কিলোমিটাৰ আগত দোকান বজাৰ দেখি আহিছোঁ 20-22 কিলোমিটাৰ ইয়াৰ পৰা 20-22 কিলোমিটাৰ দূৰলৈকে এখন দোকানো নাই হস্পিটেলটো নাই এইবোৰ কথা আৰু পাতিবই নোৱাৰি তেওঁলোকক সুধিছোঁ যে যদি কিবা মানুহৰ বেমাৰ হয় অসুখ হয় কি কৰিব লাগিব মানে কি কৰে আপোনালোকে তেওঁলোকে ক'লে আৰু উপায় নাই আৰু আমি বেছ মাতো আমাৰ গাঁওবিলাকত বেছ আছে আৰু নহ'লে এটা বহুত দীঘলীয়া এটা পৰিক্ৰমা তেওঁলোকৰ ডিফুলৈ যাব লাগে নহ'লে ইয়াতে যাব লাগে হেৰিত বৈঠালাংচু নহ'লে হামৰেন নহ'লে গুৱাহাটী আৰু সিফালে ডিফুলৈ যায় তেওঁলোকে হোজাই ষ্টেচনৰ পৰা উঠি বা কামপুৰ ষ্টেচনৰ পৰা উঠি ডিফুৰ পৰা গৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰায় এই অৱস্থা এনেকুৱাই জীৱন গৈছে এইখিনি মানুহৰ এয়া বিদ্যা সিং লেখথেৰ প্ৰতিকৃতি ইয়াতে স্থাপন কৰা হৈছে এই ল'ৰাজনৰ পিছফালে হ'ব আজি এইখিনিলৈকে ইয়াতে সমাপ্ত কৰি দিলোঁ মানুহ আহক তেওঁলোকৰ ওচৰলৈ তেওঁলোক কেনেকুৱা থাকে তেওঁলোকৰ মনৰ অনুভৱ কেনেকুৱা আহিলেহে গম পাব কোনো নাহে পাহাৰ বুলি নাহে গাঁও বুলি নাহে নে সময় নাই বুলি নাহে নে কি নাজানো আৰু কথাটো আজি আমি আহিলোঁ বহুত কিবা কৰিছোঁ এইটোও ক'বলৈ যোৱা নাই মানুহৰ ওচৰলৈ মানুহ আহিব লাগিব এইখিনিয়ে কথা আৰু তুমি এটা কাম কৰা